হাই এভৰিৱান, আজিলৈকে হয়তো আপোনালোকে এই পৃথিৱীত খুজিলে এনেকুৱা মানুহ নাপাব যিসকল মানুহে টাইটানিকৰ বিষয়ে পঢ়া নাই বা শুনা নাই বা টাইটানিকৰ কাহিনীটো নাজানে। টাইটানিকৰ যিখন ঘটনা আছে সেই ঘটনাখন ৰিয়েল, মানে বাস্তৱত এনেকুৱা টাইটানিকৰ লগত এনেকুৱা এটা দুৰ্ঘটনা ঘটিছিল। টাইটানিক জাহাজখন 1912 চনত বনাইছিল। এই টাইটানিক জাহাজখন তেতিয়া পৃথিৱীৰ সকলোতকৈ দামী আৰু ডাঙৰ জাহাজ আছিল। আজিলৈকে এই পৃথিৱীত টাইটানিক জাহাজতকৈ আৰু ডাঙৰ জাহাজ এতিয়ালৈকে বনোৱা নাই, আৰু এই টাইটানিক জাহাজ আজিলৈকে সকলোতকৈ দামী জাহাজ। টাইটানিক জাহাজখন যেতিয়া আটলান্টিক মহাসাগৰৰ মাজেৰে গৈ আছিল, তেতিয়া ঠিক মাজত গৈ টাইটানিক জাহাজৰ এনেকুৱা দুৰ্ঘটনা ঘটিছিল। সেই দুৰ্ঘটনাটো ঘটিছিল টাইটানিক জাহাজখন যেতিয়া আটলান্টিক মহাসাগৰৰ ঠিক মাজত আছিল, তেতিয়া বৰফৰ লগত ধাক্কা খাই এনেকুৱা দুৰ্ঘটনা ঘটিছিল। টাইটানিকৰ যিখন কাহিনী আছিল, সেই কাহিনীৰ পৰা হলিউডত এটা টাইটানিক নামৰে ফিল্ম বনাইছিল। সেই ফিল্মখন আজিলৈকে বিশ্বত ৰেকৰ্ড কৰা ফিল্ম। এই টাইটানিক যিখন ফিল্ম বনাইছে, সেই ফিল্মখন আজিলৈকে পৃথিৱীত 3 নম্বৰ স্থানত মানে আয় কৰা ফিল্ম বুলি ৰেকৰ্ড কৰা আছে। আগতে 1 নম্বৰ বুলি আছিল, আজিলৈকে এতিয়া 3 নম্বৰ স্থানত আছে। হয়তো আপোনালোকে গম পাইছে যে টাইটানিক জাহাজখন এতিয়া আটলান্টিক মহাসাগৰৰ ঠিক মাজতে আছে, একেবাৰে তলতে আছে আটলান্টিক মহাসাগৰৰ। এতিয়া প্ৰাইভেট এখন এজেঞ্চি আছে, যিসকলে মানে আপোনালোকে যদি কয় যে মই এইটো ঠাইত যাম বা সেইটো ঠাইত যাম, তেওঁলোকে আপোনাক মানে সেই ঠাইতে লৈ যাব। সেই ঠাইত গৈ আপোনাৰ মানে থকা খোৱা যি মানে কৰিব লাগে তেওঁলোকে কৰিব, আপোনালোকে খালি তেওঁলোকক পইচা দিলেই হ'ল। এনেকুৱা এখন এজেঞ্চি আছে। সেই এজেঞ্চিটোৱে এতিয়া 5জন মানুহক টাইটানিক জাহাজখন দেখুৱাবলৈ সাগৰৰ তলত লৈ গৈছিল। সাগৰৰ কিমান তলত লৈ গৈছিল আপোনালোকে গম পাইছেনে? যিখন ঠাইত মানে টাইটানিক জাহাজখন আছিল, সেই ঠাইখন আটলান্টিক মহাসাগৰৰ পানীৰ ওপৰৰ পৰা 40 কিলোমিটাৰ তলত আছিল। সেই ঠাইখন সেই 40 কিলোমিটাৰ তলত এখন ছাবমেৰিনেৰে তেওঁলোকক লৈ গৈ আছিল। মানে তেওঁলোকক যে এই ছাবমেৰিনটোৰে লৈ গৈ আছিল, তেওঁলোকে মানে এজন মানুহৰ বাবে 2 কোটিৰ অধিক পইচা লৈছিল তেওঁলোকক, মানে টাইটানিক জাহাজখন দেখুৱাবলৈ 2 কোটিৰ অধিক পইচা লৈছিল তেওঁলোকৰ পৰা। 5জন মানুহ গৈছিল। তেওঁলোকে যিটো ছাবমেৰিনেৰে গৈছিল টাইটানিক জাহাজখন চাবলৈ, সেই ছাবমেৰিনটো যেতিয়া মানে সাগৰৰ তলফালে গৈ আছিল, আটলান্টিক মহাসাগৰৰ তলফালে গৈ আছিল, তেতিয়া মানে 2 ঘণ্টা সময় যেতিয়া পাৰ হৈ গৈছে, পাৰ হৈ যোৱাৰ পাছতে সেই ছাবমেৰিনৰ পৰা তেওঁলোকৰ যিখন মানে এজেঞ্চিয়ে লৈ গৈ আছিল, সেই এজেঞ্চিৰ পৰা কানেকশ্যনটো কাটি গৈছে। এই ছাবমেৰিনৰ যিখন কানেকশ্যন আছে, কানেকশ্যনটো কাটি গৈছে। কাটি যোৱাৰ পাছত এতিয়ালৈকে ছাবমেৰিনটো ক'ত আছে, কেনেকুৱা অৱস্থাত আছে, সেইটো এতিয়ালৈকে তেওঁলোকে গম পোৱা নাই। সেই ছাবমেৰিনখনত যে 5জন মানুহ আছে, সেই 5জন মানুহ বিশ্বৰ ভিতৰত 5জন ধনী মানুহ আছিল সেই ছাবমেৰিনখনত। এতিয়ালৈকে তেওঁলোকৰ একো মানে খবৰেই নাই। এতিয়া তেওঁলোক জীয়াই আছে নে মৰি গৈছে নে কেনেকুৱা দুৰ্ঘটনা ঘটিছে, সেইটো এতিয়ালৈকে মানে একো খবৰেই পোৱা নাই। মানে এতিয়া ওপৰেদি জাহাজেৰে তলত বেলেগ ছাবমেৰিনেৰে, মানে পানীৰ তলত বেলেগ ছাবমেৰিনেৰে খুজি আছে, আৰু বহুত কিবা কিবি ৰবটিক বস্তু এইবিলাক মানে পঠাইছে পানীৰ তলত। চাইণ্টিষ্টে মানে এনেকুৱা হেৰি কৰিছে, এতিয়ালৈকে তেওঁলোকৰ কিবা খবৰ পোৱা নাই। এই 5জন মানুহক যিখন ছাবমেৰিনেৰে আটলান্টিক মহাসাগৰৰ তলত থকা টাইটানিক জাহাজখন দেখাবলৈ লৈ গৈ আছিল, সেই ছাবমেৰিনখনত মাত্ৰ 96 ঘণ্টাৰ অক্সিজেন আছিল। এতিয়া 96 ঘণ্টাৰ পৰা মাত্ৰ 24 ঘণ্টাহে বাকী আছে। 24 ঘণ্টাৰ ভিতৰত যদি তেওঁলোকক বিচাৰি নাপায় বা সেই ছাবমেৰিনখন বিচাৰি নাপায়, 24 ঘণ্টা পাছত তেওঁলোকক বচোৱাটো ইম্পচিবল হৈ যাব। এই ভিডিঅ'টো কেনেকুৱা লাগিছে সেইটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব, আৰু ছাবস্ক্ৰাইবটো কৰি দিব। এই যে सफेद वाला बटन है, बस उस पर क्लिक हो जाना चाहिए। समझ रहे हो आप? समझ रहे हो?